এয়া স্কুটিখনত চাওক সকলোৱে মৰম দিব মই লাডাখ ট্ৰিপ এটাত যাই আছো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল অমৰ ব্লগ তো আজি আপোনালোকৰ মাজলৈ আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু এইফালে আছে আমাৰ দীপ জ্যোতিৰ্ময় নাই দীপ আছে পাপু আছে আৰু চনু আছে তো এইবাৰ মানে এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ দুৰ্গা পূজাৰ স্পেচিয়েল ভিডিঅ' তো আজিৰ পৰা শ্বুট ষ্টাৰ্ট কৰি দিওঁ আৰু আপোনালোকক ইহঁতকো দেখাই আছোঁ তো আহকচোন এয়া আছে ইয়াতে চনু আছে দীপ আছে ভিডিঅ' হ'ব আজি অঁ ভিডিঅ' ষ্টাৰ্ট কৰোঁ এইফালে পাপু আছে পাপু ভিডিঅ'টো কৰিব লাগিব ভালকৈ দেখো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো তাৰপিছত মোক ইনষ্টাগ্ৰামত ফ'ল' কৰি দিব তাৰপিছত ডিছক্ৰিপশ্যনত লিংকটো নাই নিদিওঁ মই ডিছক্ৰিপশ্যনত লিংক তো এতিয়া আমি ভিডিঅ'খিনি কৰি লওঁ আৰু তাৰপিছত লগ পাই আছোঁ তো আমাৰ ইয়াতে যিখিনি শ্বুট আছিল গোটেইখিনি কমপ্লিট হ'ল সেইখিনি আৰু আপোনালোকক নেদেখালোঁ আৰু ভিডিঅ'ত ডাইৰেক্ট চাব আৰু ইয়াৰ পৰা এতিয়া যাব লাগে মানে বেলেগ এটা লোকেশ্যনত শ্বুট আছে সেইখিনি মানে ঘৰৰ ভিতৰতে আছে তো যাওঁ আৰু ইয়াৰ পৰা নেকি ইয়াৰ পৰা যাওঁ ভিডিঅ'টো চাই থাকক গাইজ চাই থাকক ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'ব গৈ আছে চাই থাকক তাৰ আগতে এটা বস্তু দেখাই দিওঁ চাওক এয়া স্কুটিখনত চাওক সকলোৱে মৰম দিব মই লাডাখ ট্ৰিপ এটাত যাই আছো সকলো মৰম আশীৰ্বাদ বিচাৰিছোঁ অঁ লাডাখ আগবঢ়াব গৈ আছোঁ এয়া লাডাখত যাব ওলাইছে অঁ একদম লাডাখ যোৱা টাইপ হৈ গৈছে গাইজ মানে গোটেই বস্তু বা আনি গোটেই স্কুটিখনতে আছে আৰু ইয়াৰ পৰা গৈ থাকোঁ আৰু হা কাপোৰ নালাগে এই পৰি গেলি দে যাবি আৰু লাডাখ যাবি ভালকৈ অঁ বাই বাই লগ পাম তো আমি এতিয়া আহি পালোঁ মানে আমাৰে ফ্ৰেণ্ড এজনৰ ইয়াতে ৰুমত আহি পালোঁ মানে ঘৰতে দিয়কচোন আৰু ইয়াতে মানে কি শ্বুট আছে আপোনালোকক দেখাই আছোঁ আৰু এতিয়া কাপোৰ চাপোৰ চেঞ্জ কৰিব লাগিব মানে আৰু চাই থাককচোন কেনেকুৱা হয় এয়া দীপক চাওক এই দেখাই আছোঁ ইয়াতে আছে চনু পাপু আৰু ইয়াতে দীপে মানে কাপোৰযোৰ পিন্ধিব ওলাইছে মই অলপ পিছত পিন্ধি আছোঁ ইয়াতে বহুত কেইযোৰ কাপোৰ আছে কিবা কিবি চ' চাই থাককচোন দেখাই আছোঁ চাই পেলাই চাওক কিউট লাগি আছোঁ দীপৰ ড্ৰেছযোৰ চা দীপ চা অ' ৱাও কিউটি কোনটো আৰু মোৰ ড্ৰেছটো অলপ দেখাই আছোঁ বেলুন কিয় ফুকি আছে কেনেকুৱা লাগি আছে আৰু কিবা কিবি বহুত কাম আছে সেইখিনিও কৰি লওঁ ইয়াক দেখা পাই আপিৰ প্ৰতি ইচ্ছা নহৈ গ'লো এতিয়া মই শ্বুটটো কৰিবৰ বাবে ৰেডি হৈ গ'লোঁ এইফালে দীপে ড্ৰেছ পাতি লগাই আছে মোৰো হ'ল গোটেইখিনি এতিয়া জাষ্ট শ্বুটটো কৰিব লাগে হয়নে নাই বাপু হয় আৰু ড্ৰেছটো কেনেকুৱা লাগিছে এবাৰ কমেণ্ট কৰি জনাবচোন আৰু লিপষ্টিকো লগাই লৈছোঁ আমাৰ এতিয়া ফাইনেল শ্বট মানে ৰেডি হৈ গ'ল মানে এতিয়া কেনেকুৱা লাগিছে আপোনালোকে জনাব এয়া দীপক চাওক আৰু এয়া মোক চাওক কেনেকুৱা লাগিছে আৰু এয়া মানে এতিয়া লাইট এইবোৰ লগোৱা হ'ল অঁ আৰু আমাৰ মেকআপ আৰ্টিষ্টজন হৈছে আমাৰ পাপুৱে ধুনীয়া মেকআপ কৰিছে আমাক আৰু এতিয়া মানে আমি ভিডিঅ' শ্বুট কৰাৰ পিছত এতিয়া আমাৰ খাদ্য আহি গৈছে এয়া খাই আছে লিপষ্টিক থকাৰ পিছত কেনেকৈ খায় লিপষ্টিক থকাৰ পিছত ছোৱালীবোৰে কেনেকৈ খায় আজি মানে আমি অনুভৱ কৰিছোঁ বহুত কষ্ট হয় গাইজ চাওঁ লিপষ্টিকখিনি খাই আছা নেকি অ' বাপৰে মোৰ লিপষ্টিক খোৱা যায় আছে কিন্তু একো নাই নিদিওঁ লিপষ্টিক থাকিলে ছোৱালীবোৰে কেনেকৈ খায়নো আমাৰতো বহুত কষ্ট হৈ আছে ন বহুত কষ্ট হৈ আছে মানে লিপষ্টিকখিনি খোৱা যায় সেইখিনিও ভিতৰত যায় অৱস্থা বেয়া মনৰ কোমল পাতল শৰাই উলগেৰে দিলোহি আমাৰ ইয়াৰে যিখিনি শ্বুট আছিল আধা কমপ্লিট হৈ গ'ল আৰু বেছি নাই অকণমান আছে আৰু শ্বুট চ' সেইখিনি কৰি আৰু গৈ থাকিম ঘৰলৈ এয়া দীপ আছে এয়া পাপু এতিয়া ৰিলছ বনাম আমি এতিয়া মানে ৰিলছ চলি আছে ফটোশ্বুট চলি আছে ৰিলছ চলি আছে এইবিলাক চলি আছে ৰিলছ চাবৰ কাৰণে ফ'ল' কৰি দিব গাইজ নকৰিব ফ'ল' ত' চাই থাকিবচোন ভিডিঅ'টো আজি ভালখিনি চিন কমপ্লিট হ'ল মানে মোৰ যিখিনি আছিল গোটেইখিনি কমপ্লিট হ'ল এতিয়া আমাৰ দীপৰ আছে এয়া চাওক ৰ'ব বেক কেমেৰা দি দেখাই আছোঁ এয়া আমাৰ ছোৱালীজনীক চাই লওক এয়া
পূৰা কাপোৰ বদলি গ'ল মানে এইবাৰ বেলেগ কাপোৰ আহি গ'ল আৰু এইফালে পাপু দেউতাকটো আমাৰ এইজনী পাপুৰ ছোৱালী মানে দেউতাকৰ ছোৱালী এইজনী এতিয়া ফটোশ্বুট কৰি আছে ফটোশ্বুট এয়া ৰুমটোৰ অৱস্থা চাওক গাইজ এয়া শ্বট ৰেডি হ'ব ওলাইছে যা দীপ তাত যা চনু কেমেৰা আছে কবি কবি তুমি আলো খুয়া 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 তুমি আলো তো আজি আমাৰ গোটেইখিনি শ্বুট কমপ্লিট হ'ল আৰু এইফালে আমি বস্তু বাহানিবোৰ ঠিক কৰি আছোঁ ঠিক কৰি পেলাই আজি গৈ থাকোঁ আৰু কালি আমাৰ এক্সামো আছে আৰু বাকী কেতিয়া কৰোঁ কি কৰোঁ অলপ মেনেজ কৰিব লাগিব কালি কেতিয়া হ'ব কালি আমি কৰিম চাগে তোৰ এক্সাম আছে আমি কৰি থাকিম মোৰ এক্সাম আছে ৰাতিপুৱা আছে মানে চ' ৰাতিপুৱা এটাৰ পিছত মোৰ এক্সাম শেষ হ'ব এক্সাম শেষ হোৱাৰ পিছত মই যাই থাকিম এইফালে পাপু আছে পাপু হাফ পেণ্ট পিন্ধি আছে কালি মিছ কৰিম তোমাক বহুত এইফালে চনু কালি তোমাক বহুত মিছ কৰিম কালি ময়ো যাই আছোঁ মিছ কৰিব নালাগে তো এতিয়া আমি ঘৰলৈ গৈ থাকোঁ আৰু কালি লগ পাইছোঁ বাই বাই The next day. তো আজি আমাৰ নেক্সট ডে হয় আৰু আজি ইয়াতে আহি গ'লোঁ ৰাতিপুৱা এক্সাম আছিলে চ' এক্সাম দি আৰু এতিয়া আহি গ'লোঁ শ্বুট কৰিব এইফালে চব ৰেডি হৈ আছে এইফালে চনু আছে দীপু আছে পাপু আছে তো আজি যিমান পাৰোঁ শ্বুটটো কৰি লওঁ আৰু আজি টাইমো দেৰি হৈ গ'ল মানে এতিয়া 4টা বাজি গ'ল 3টা বাজে আৰু তো যিমানখিনি পাৰোঁ কৰি লওঁ চাই থাকিব আমাৰ চনু আজি বামুণ হ'ব চাওঁ চনু পেটটো চাওঁ এয়া বামুণ হ'ব আৰু এইফালে আমি শ্বুটটো কৰোঁ আৰু পাপুৱে কি চুলি মিলি আছে বামুণৰ চুলি তো আমি শ্বুটটো আৰম্ভ কৰোঁ এতিয়া আমি মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিলোঁ আমাৰ কিছুমান অলপ চিন আছিল সেইখিনি কৰি ল'লোঁ এতিয়া আমি অলপ বেলেগ গ্ৰুপত দিয়ক গাইজ এইবাৰ মানে কেতিয়াবা ছোৱালী হৈ যাওঁ কেতিয়াবা মানে অলপ বেলেগ টাইপৰ হৈ যাওঁ তো চাই থাকিবচোন ভিডিঅ'টো আৰু অকণমান শ্বুট আছে এইখিনিও কৰি লওঁ আজি অলপ বেলেগ গ্ৰুপত দিয়ক গাইজ শ্বুট আছে গাইছ মানে আমাৰ আজি বেলেগ গ্ৰুপত অলপ হ'ব দে অলপ চেঞ্জ কৰি দিম আৰু চেনিটাইজ কৰি দিওঁ অলপ চেনিটাইজ কৰি দিওঁ কোন আৰু নাহা দিম তো আমাৰ যিমান শ্বুট আছিলে গোটেইখিনি কৰিলোঁ মানে গোটেই হোৱা নাই কমপ্লিট আৰু এদিনৰ শ্বুট বাকী আছে আৰু আজি আন্ধাৰো হৈ আহিছে চ' কোৱালিটি বেয়া হ'ব সেইবাবে আৰু আজি ইয়াতে সমাপ্ত কৰিছোঁ ভিডিঅ' শ্বুটটো তো নেক্সট যোনদিনা কৰোঁ মানে কালি এক্সামো আছে আমাৰ তো নেক্সট যেতিয়া কৰোঁ আপোনালোকক লগ পাইছোঁ The next day. তো আজি আমাৰ লাষ্ট ডে শ্বুট হয় আজি 3rd ডে হয় আৰু লাষ্ট ডে আৰু ৰাতিপুৱা মানে শ্বুট আছিলে বহুতখিনি আছিলে সেইখিনি দীপহঁতে তাত কৰিছে চন্দিকাত কৰিছে মই আৰু নগ'লোঁ আমি মানে ইয়াতে মিৰ্জাতে আছিলোঁ চ' এতিয়া টাইমটো 2-3টামান বাজিলে এতিয়া মিৰ্জা আহি পালে আৰু এতিয়া আমি শ্বুটটো ষ্টাৰ্ট কৰিব লৈছোঁ তো ভিডিঅ'টো কণ্টিনিউ কৰোঁ ফটো শ্বুট হৈ আছে ফটো উঠিছে ফটো উঠিলে ফটো আৰু চনু আমাৰ ইয়াতে যিখিনি শ্বুট আছিল গোটেইখিনি কমপ্লিট হ'ল আৰু এতিয়া ক'ত যাম হ'ব এতিয়া আমি আৰু বেলেগ এটা লোকেশ্যন আছে তাত যাম বেলেগ এটা লোকেশ্যনত যাম আৰু সেইটো মানে লাষ্ট চিন হ'ব আৰু তাত লাষ্ট চিনটো কৰি আমি গোটেইকেইটা ঘৰত যাম চাই থাকিব তো এতিয়া আমি নেক্সট লোকেশ্যনত গৈ আছোঁ আৰু তুমি মোৰে যে কত জনমৰে মোৰ আপোন যে তুমি খুবা তুমি সপোন মোৰ আকাশৰে তুমি পোহৰ যে পানী ভৰাব আহিছোঁ কি হ'ল আৰু 10 টকা খৰচ নকৰোঁ আমি ইয়াতে মানে পানী এইটো মিনাৰেল হয় 10 টকা খৰচ কৰাৰ কাৰণে মানে ইয়াতে মন্দিৰৰ ইয়াতে যিহেতু ইয়াতে শ্বুট কৰি আছোঁ জুৰিলেহি আজি মনে মনে হৃদয়ত কি যে বুকু ভৰা বহু মৰমেৰে
এতিয়া আমাৰ শ্বুট কমপ্লিট হ'ল আজিৰ আৰু এতিয়া আমি গোটেইখিনি ভৰাব লাগে বস্তু যিখিনি আছে আৰু ইফালে লাষ্ট চিনটোৰ বাবে কিবা কিবি কেমেৰা ৰেডি হৈ আছে লাষ্টখিনি হ'ব নাই এতিয়া লাষ্ট এনেই আৰু অলপ আছে কিবা কমপ্লিট আৰু আজি তো আমাৰ আজি ভিডিঅ'টো গোটেই কমপ্লিট কৰি দিলোঁ আৰু ইয়াতে যিখিনি আছিল সেইখিনিও হ'ল আৰু ইয়াতে মন্দিৰত ঘণ্টা বাজি আছে আৰু আমিও ফটো চটা লৈ পূৰা কমপ্লিট কৰি দিলোঁ আৰু শ্বুট মানে এনেকুৱা লাগিছে যেন আমি আজি পূজা চালোঁ আজি কিন্তু পূজা নহয় অহাকালিহে ষষ্ঠী হয় আৰু আমাৰ ভিডিঅ'টো কেতিয়া আপলোড হয় চাই লওঁ সেইটো আৰু এইটো ভিডিঅ' এইখিনিতে সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল লাগে কিবা এটা কৈ থাকোঁ মই সেইটোৱেতো ক'ব আছিলোঁ যদি চাই ভাল লাগে ভিডিঅ'টো তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব এইখিনিয়ে থাকিল আৰু পিছত লগ পাই আছোঁ বাই বাই আছে মানে কেমেৰা বাই বাই